নমস্কাৰ সকলোকে স্বাগতম মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ। তো মই ভাবিছোঁ বহুদিন মোৰ পঢ়া পাতি হোৱা নাই, ভাবি আছোঁ যে পঢ়িম কিন্তু মই পঢ়িব পৰা নাছিলোঁ কাৰণ মোৰ গাটো বহুত বেছি অসুস্থ হৈ আছিল। আৰু এতিয়া ভাবিছোঁ যে মই নিজকে অকণমান ইমপ্ৰুভ কৰোঁ বুলি ফৰ কম্পিটিটিভ এক্সাম এণ্ড নিজৰো অলপমান স্কিল ইমপ্ৰুভ কৰোঁ বুলি। তো মই ভাবিছোঁ ইংলিছটো মোৰ বহুত বেছি উইক হৈ আছে, তো ভাবিছোঁ যে ইংলিছটোৰ ওপৰত গুৰুত্ব অলপমান দিম আৰু আপোনালোকৰ লগতো মই ৰেগুলাৰ কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম যে মই কি পঢ়োঁ কি নপঢ়োঁ দিনটোত, সেয়া মই ষ্টাডি হিচাপত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই এতিয়া টেবুলখন ক্লিন কৰিলোঁ, তাৰপিছত পঢ়িবলৈ আৰম্ভ কৰিম। প্ৰথমতে ৰাম নাম লিখিম, তাৰপিছত কীৰ্তন ঘোষা এইখন দেখিছেনে আপোনালোকে? কীৰ্তন ঘোষা এইখন অকণমান পঢ়িম কাৰণ এই দুখন মই প্ৰথমে ষ্টাৰ্ট কৰিব লাগিব। তাৰপিছত মই ইংলিছৰ ওপৰত গুৰুত্ব দিম। তো ইংলিছত মই কি পঢ়িম সেয়া মই কৈ দিওঁ। ইংলিছত মই আজি পঢ়িম ভোকেব পঢ়িম কাৰণ ভোকেবটো মোৰ কাৰণে বহুত বেছি মোৰ উইক হৈ আছে। ভোকেব পইণ্টটো ভোকেব পঢ়িম, তাৰপিছত ইডিয়মছ এণ্ড ফ্ৰেজেছ সেয়া অকণমান পঢ়িম। আজি সেয়ে পঢ়িম, তো আপোনালোকক দেখাম, চাই থাকিব ভিডিঅ'টো। এতিয়া এইখন পঢ়িবলৈ লৈছোঁ, কীৰ্তন ঘোষা। মোৰ নামঘোষাখন পঢ়া হৈ গ'ল আৰু এতিয়া মই ভকেবুলাৰী লাৰ্ণ কৰিম, চাই থাকিব ভিডিঅ'টো। ভকেব টুকুৰা কৰি লৈছোঁ কিতাপৰ পৰা। কোনখন কিতাপৰ পৰা মই জনাম বাৰু অলপ দেৰিকৈ বা কালিলৈকে জনাই দিম। 1 ঘণ্টামান ৰেষ্ট ল'লোঁ, তাৰপিছত মোৰ অলপ চটপটা কিবা খাবলৈ মন গৈছিল, তো মই খাইছোঁ। এতিয়া হৈছে সন্ধিয়া সময় আৰু মই অকণমান ৰেষ্ট লৈ লৈছিলোঁ, টোপনি আহিছিল 1 ঘণ্টামান, তো মই তাৰে পিছত ভকেব অকণমান পঢ়িবলৈ লৈছিলোঁ আৰু মোৰ আজি দিনটোৰ পঢ়া কিমান হৈছে
সেইখিনি জনাই দিওঁ বাৰু। মোৰ আজি দিনটোত পঢ়া 40 মিনিটহে হৈছে, এইটো হনেষ্ট, একদম অনেষ্ট কথা। যিখিনি হৈছে সেইখিনি আপোনালোকৰ লগত ক'লো। বেছি সময় পঢ়া নহ'ল, কাৰণ মোৰ গাটো বহুত বেছি সুস্থ হৈ যায় মাজে মাজে তাৰমানে। যেতিয়া অকমান এনাৰ্জি ফিল কৰোঁ, তেতিয়া অলপ নিজৰ লগত সময় কটাবলৈ চেষ্টা কৰোঁ সেয়াই। আজিলৈ বাই। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। বাই বাই।